স্বাগতম জনাইছো মোৰ চেনেললৈ মই তাৰিকুল ইছলাম আৰু আপোনালোকে চাই আছে তাৰিক টক আগৰ মানুহতকৈ বৰ্তমান মানুহৰ বেমাৰ আজাৰ বেছি হৈছে আগৰ মানুহতকৈ বৰ্তমান মানুহৰ আয়ুস ৰেখা কমি গৈছে আৰু ইয়াৰ প্ৰধানত কাৰণ হ'ল ভেজাল খাদ্য বৰ্তমান বজাৰৰ পৰা আমি প্ৰায়ে ভেজাল খাদ্য কিনি আনো আৰু সেই সমূহে আমাৰ দেহৰ ক্ষতি কৰে কিন্তু আগৰ মানুহে নিজে খেতি কৰিছিল নিজে কষ্ট কৰিছিল আৰু সেই খেতিৰ পৰা তেওঁলোকে প্ৰয়োজনীয় খাদ্য গ্ৰহণ কৰিছিল কিন্তু বৰ্তমান আমি যেন এই খেতিৰ পৰা কিছু দূৰত আহি গৈছো কিন্তু লকডাউনৰ সময়ত ইয়াৰ উলটা প্ৰভাৱ পৰিছে বহুত মানুহে ঘৰৰ পিছফালে থকা মাটিডোখৰত নিজেই কষ্ট কৰি অকণমান খেতি কৰিছে আৰু সেই খেতিৰ পৰা তেওঁলোকে প্ৰয়োজনীয় খাদ্য বস্তু সংগ্ৰহ কৰিছে লকডাউনৰ সময়ত কোনে কি কৰি আছে ঘৰত তাক লৈ মই এটা অনুষ্ঠান চলাইছিলো আজিৰ অতিথি নামৰ আৰু সেই অনুষ্ঠানত প্ৰতিদিনে মই এগৰাকী দুগৰাকীকৈ অতিথি আমন্ত্ৰণ কৰি আনিছিলো আজিও তেনেকৈ এগৰাকী অতিথি মই আমন্ত্ৰণ কৰি আনিছো আৰু তেওঁ হৈছে বিশ্ববিদ্যালয় আইন মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰী হিমাক্ষী কলিতা বাইদেউক মই আমন্ত্ৰণ কৰি আনিছো বাইদেউক মই আজিৰ অতিথি হিচাপে স্বাগতম জনাইছো আহকচোন বাইদেৱে কি কয় এবাৰ শুনো নমস্কাৰ মোৰ নাম হিমাক্ষী কলিতা বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ 5 বছৰীয়া আইন পাঠ্যক্ৰমৰ দশম ষান্মাসিকৰ ছাত্ৰী ধন্যবাদ জনাইছোঁ তাৰিকুলক মোক সুবিধাকণ দিয়াৰ বাবে মইনো লকডাউনৰ সময়খিনি কেনেদৰে কটাইছোঁ তাকে আপোনালোকৰ আগত ক'বলৈ তাৰিকুলক মই কলেজতে লগ পাইছিলোঁ আমি যিহেতু একেখন কলেজতে পঢ়োঁ সি সাংস্কৃতিকভাৱে খুবেই সক্ৰিয় আৰু তেনেদৰে তাক মই এদিন লগ পাইছিলোঁ আৰু ক'ব বিচাৰোঁ যে সকলোৱে ঘৰতে থাকক সুৰক্ষিত থাকক এতিয়া মই আপোনালোকক দেখাম মই সন্ধিয়াৰ সময়খিনিনো কেনেকৈ কটাওঁ দেখিছে মই চানিৰ তলত আছোঁ দেউতাই খুব ধুনীয়াকৈ অকণমান শস্য কৰিছে আৰু সেই শস্যবোৰত পানী দি খুব ভাল লাগে এতিয়া চাওঁ আহকচোন আমাৰ খেতিখনতনো কি কি আছে এয়া দেখিছে নেচেৰা সৰু সৰু হৈ আছে এয়া জিকা একদম অকণমানি হৈছে জিকাটো আৰু ভাল লগা বস্তু কেইটামান আছে এয়া হৈছে মাকৈ খুব ধুনীয়াকৈ লাগিছে মাকৈবোৰ ডাঙৰ হ'ব বাকী আছে বাৰু ধুমুহা আহোঁতে অকণমান বেয়া হৈছিলে কিন্তু ভালে আৰু ঠিকে আছে আৰু মৰি নগ'ল যে আৰু এইবোৰ লাওৰ আগ খাই খুব ভাল লাগে আপোনালোকক মই দেখাম আমাৰ খেতিত আৰু এবিধ বস্তু আছে সেয়া হৈছে আনাৰস খুব ধুনীয়াকৈ লাগিছে ডাঙৰ হ'ব এতিয়া এইবোৰ নেমু আমো আছে তামোল গছ নাৰিকল গছ সন্ধিয়া শস্যত পানী দিয়াৰ পিছত ভৰি হাত ধুই মই ভালপোৱা কাম কেইটামান কৰোঁ সেয়া হৈছে ক্ৰাফ্টৰ কাম এইটো মই বনাই আছোঁ ৱাল হেংগিং অলমোষ্ট কমপ্লিট হৈছে মই ইয়াতে কেৱল সূতা গাঁঠিব বাকী আছে তাৰপিছত মই আপোনালোকক দেখাম মই আৰু কি কি বনাইছোঁ এইটো বনাইছোঁ ইয়াতে ফুল পুতিম ভাবিছোঁ এনেদৰে বনাইছোঁ এইটো কালাৰ কৰিছোঁ বটলত তাৰপিছত ৰছী লগাই দিছোঁ আৰু বনাইছোঁ এনেকুৱা এটা এইটো এইবোৰ কৰিলে মনটো খুব ভাল লাগি থাকে আৰু মই বনাইছোঁ এটা বস্তু সেইটো হৈছে এইটো মই বনাইছোঁ নিউজ পেপাৰেৰে পিছফালখিনি কালাৰ কৰা নাই নিউজ পেপাৰ ৰোল কৰি মই এইটো বনাইছোঁ তাৰপিছত কালাৰ পেপাৰেৰে পাতকেইটা বনাইছোঁ এইবোৰ কৰিয়ে মই মোৰ সময়খিনি কটাওঁ যিহেতু বেছি বন্ধ থাকিলে পঢ়িব মন নাযায় সেইবাবে এইবোৰ কৰাৰ পিছত মনটো অকণমান ভাল লাগে ক্ৰাফ্টৰ কাম কৰা হোৱাৰ পিছত মই নিজৰ পঢ়া টেবুলখনলৈ আহোঁ কাৰণ নপঢ়িলে আৰু গালি খাম যিহেতু দিনটো
মই গালিয়ে খাই থাকোঁ দিনৰ দিনটো সেইবাবে নিজৰ পঢ়াখিনি মই অকণমান সময় কৰোঁ 2 ঘণ্টামান মই পঢ়া টেবুলত কটাওঁ আৰু পঢ়া টেবুলখন খুব পৰিপাটি নহ'লেও মানে নিজে অকণমান সৰাই থ'বলৈ চেষ্টা কৰোঁ এয়া দেখিছে খুব বেছি কিতাপ মোৰ নাথাকে কাৰণ মই লাগতিয়ালখিনিহে উলিয়াই থৈছোঁ এয়া মোৰ পঢ়া কিতাপ এইকেইখন আৰু চাগে আপোনালোকে অকণমান মেকআপৰ বস্তুও দেখিছে কাৰণ মোৰ টেবুলখনত মেকআপৰ বস্তু আছে লিপষ্টিকো আছে ফাউণ্ডেশ্যনো আছে কাৰণ মই মেকআপ কৰি খুব ভাল পাওঁ আৰু কেতিয়াবা মন গ'লে নিজে মই পঢ়া সামৰাৰ পিছত মই অকণমান সময় টিভি চাওঁ টিভি মই বৰ বেছি নাচাওঁ হোৱাটছএপ কৰোঁ ফেচবুক কৰোঁ ইনষ্টাগ্ৰাম কৰোঁ আৰু লগ বন্ধুৰ লগত কথা পাতোঁ তাৰপিছত মই মাহঁতৰ লগত বহোঁ কথা পাতোঁ তাৰপিছত ভাত খাই মেলি মই শুবলৈ আহোঁ এয়াই হৈছে মই মোৰ ৰুটিনখন মইনো কি কৰোঁ আৰু বিশেষকৈ লকডাউনৰ সময়তনো মই কি কৰি আছোঁ ৰাতিপুৱা আৰম্ভ কৰাৰ পৰা ৰাতি শুৱালৈকে ষ্টেপ বাই ষ্টেপ তেওঁ গোটেই দিনটোৰ এটা ৰুটিন আমাক শিকাই দিলে আৰু তেওঁ কি কৰে গোটেইখিনি আমাক কৈ দিলে খুবেই ভাল লাগিল তেওঁ লগতে বহুখিনি বস্তু আমাক দেখুৱালে লগতে তেওঁ নিজ হাতেৰে বহুত কিবা কিবি তৈয়াৰ কৰিছে সেইখিনি চাইও ভাল লাগিল লগতে তেওঁলোকৰ বাৰী পিছৰ খেতিখিনি সঁচাই বহুত ভাল লাগিল লকডাউন খোলাৰ পিছত মই তোমাৰ ঘৰত যাম আৰু তাৰ পৰা মই কিবা কিবি অকণমান লৈ আহিম ভিডিঅ'টি ইয়াতে সমাপ্ত কৰিম অহাকালি পুনৰ নতুন অতিথিৰে আপোনালোকৰ সন্মুখলৈ আহিম ধন্যবাদ